হেল্ল' মিছ চৌধুৰী, আপুনি শুনিছেনে? আপোনাৰ হৃদয়ৰ অভিমানী চহৰখন এবাৰ পৰিভ্ৰমণ কৰিব বিচাৰোঁ। গভীৰৰ পৰা গভীৰতালৈ, সীমৰ পৰা অসীমলৈ। মই জানো আপোনাৰ চহৰত নিশ্চিত নিৰাপত্তা বেষ্টনী। মোৰ দৰে নষ্ট প্ৰেমিকৰ প্ৰৱেশ নিষিদ্ধ। তথাপিও মই আপোনাৰ চহৰখনত এবাৰ হ'লেও পৰিভ্ৰমণ কৰিমেই কৰিম। গোপনে, আপোনাৰ অজ্ঞাতে। দৰকাৰ হ'লে অনুপ্ৰৱেশ কৰিম আপোনাৰ চহৰত অবৈধভাৱে। মোৰ উপস্থিতিয়ে যদি আপোনাৰ চহৰখন উন্মাদ কৰি তোলে, তেতিয়া হয়তো আপুনি আপোনাৰ চহৰৰ প্ৰতিটো কোণত জাৰি কৰিব পাৰে সান্ধ্য আইন। মোলৈ জাৰি কৰিব পাৰে আজীৱন নিষেধাজ্ঞাৰ চমন। কিন্তু মই মোৰ প্ৰতিবাদী সত্তাৰে আপোনাৰ চহৰখন প্ৰতিবাদ মুখৰ কৰি তুলিম। ব্ৰজনিনাদ পাতিম। আপোনাৰ চহৰৰ স্থায়ী বাসিন্দা হোৱাৰ দাবীত। প্ৰয়োজনত মই মোৰ হৃদয়খন বন্ধকত থ'ম আৰু আপোনাৰ হাতত তুলি দিম ভালপোৱাৰ উকা দস্তাবেজ। ইচ্ছা কৰিলে আপুনি মোৰ এই প্ৰস্তাৱ মৰমৰ চিয়াহীৰে স্বাক্ষৰ কৰি গ্ৰহণ কৰিব পাৰে। স্বীকৃতি দিব পাৰে আপোনাৰ চহৰত প্ৰতিবেশী হোৱাৰ। কিন্তু প্ৰত্যাখ্যান কৰিলে মই হৈ পৰিম মস্তান। মিছ চৌধুৰী, আপুনি ভুল নুবুজিব। আপোনাৰ কলিজাৰ পদপথত মই সুখৰ চিগাৰেট হুপি আভিজাত্যৰ কৃত্ৰিম অভিনয় নকৰোঁ। মিছ চৌধুৰী, অনুগ্ৰহ কৰি আপোনাৰ চহৰত এবাৰ পৰিভ্ৰমণ কৰিবলৈ দিয়ক। তেতিয়া হয়তো বুজাই দিব পাৰিম মোৰ প্ৰেমৰ গভীৰতা কি।